আমাৰ IG CIDয়ে কৰা কিবা এটা মন্তব্য লৈ তেওঁলোকে উদ্বিগ্ন হৈ আছে। সেইটো তেওঁলোকৰ উদ্বিগ্নতা মই বুজি পাইছোঁ আৰু IG CIDয়ে যিখিনি কথা কৈছে এইখিনি মই ভাবোঁ পাৰ্চনেলি আৰু এজ DGP মই ভাবোঁ তেখেতে ক'ব নালাগিছিল আৰু সেইটোৰ পৰা যিটো যদি নহয় একচুৱেলি যিটো সামাজিকভাৱে পৰিবাৰক যিখিনি কষ্ট হৈছে তাৰ কাৰণে মই অসম আৰক্ষী হৈ ক্ষমা বিচাৰিছোঁ আৰু ভুলৰ শুধৰণি কৰিবলৈ মই অলৰেডি ADG CID কৈছোঁ যে আমাৰ যিখিনি স্পোক্স পাৰ্চন আছে তেওঁলোকক ভাল ট্ৰেইনিং দিব লাগে, তথ্যৰ ভিত্তিত কিখিনি কথা ক'ব লাগে কিখিনি ক'ব নালাগে, কাৰণ আমি এটা সামাজিক ব্যৱস্থাৰ ভিতৰত আছোঁ। সব কথা কোৱা ভাল নহয়, সব কথা কোৱা উচিতো নহয়, যিখিনি কথা ক'ব লাগে এইটো কোৰ্টৰে আমাৰ IG CIDয়ে কৰা কিবা এটা মন্তব্য লৈ তেওঁলোকে উদ্বিগ্ন হৈ আছে। সেইটো তেওঁলোকৰ উদ্বিগ্নতা মই বুজি পাইছোঁ আৰু IG CIDয়ে যিখিনি কথা কৈছে এইখিনি মই ভাবোঁ পাৰ্চনেলি আৰু এজ DGP মই ভাবোঁ তেখেতে ক'ব নালাগিছিল আৰু সেইটোৰ পৰা যিটো যদি নহয় একচুৱেলি যিটো সামাজিকভাৱে পৰিবাৰক যিখিনি কষ্ট হৈছে তাৰ কাৰণে মই অসম আৰক্ষী হৈ ক্ষমা বিচাৰিছোঁ আৰু ভুলৰ শুধৰণি কৰিবলৈ মই অলৰেডি ADG CID কৈছোঁ যে আমাৰ যিখিনি স্পোক্স পাৰ্চন আছে তেওঁলোকক ভাল ট্ৰেইনিং দিব লাগে, তথ্যৰ ভিত্তিত কিখিনি কথা ক'ব লাগে কিখিনি ক'ব নালাগে, কাৰণ আমি এটা সামাজিক ব্যৱস্থাৰ ভিতৰত আছোঁ। সব কথা কোৱা ভাল নহয়, সব কথা কোৱা উচিতো নহয়, যিখিনি কথা ক'ব লাগে এইটো